পদমপুৰ নামৰ এখন গাঁও আছিল। সেই গাঁৱৰ বিশেষত্ব এয়া আছিল যে তাতে বহুত ধুনীয়া ধুনীয়া কাম কৰা কাঠৰ বস্তু পোৱা গৈছিল। দূৰৰ পৰা মানুহ আহিছিল যাতে সিহঁতে নিজৰ বাবে বস্তু বনাই ল'ব পাৰে। সেই গাঁৱৰ সকলো মানুহ কাঠৰ কাম বৰ ভালদৰে জানিছিল। কিন্তু সেই গাঁৱৰে এজন ব্যক্তি যাৰ নাম লক্ষণ আছিল, সি বনোৱা বস্তুবোৰৰ অন্যৰ বস্তুৰ লগত কোনো তুলনাই নাছিল। বাহিৰৰ পৰা অহা মানুহ লক্ষণৰ পৰাই বস্তু বনাইছিল। ওচৰৰে চহৰত প্ৰমোদ নামৰ এজন ব্যক্তি বাস কৰিছিল। তাৰ ঘৰৰ সকলো মানুহ সদায় কিবা বেয়া কাম কৰাৰ কথাই ভাবিছিল। কেতিয়াবা প্ৰমোদে ভাবে কি সি তাৰ দাদাৰ সকলো জমি নিজৰ নামত কৰাই ল'ব। তো কেতিয়াবা তাৰ পত্নী কান্তাই ভাবে কি কিবা এনেকুৱা কৰোঁ কি দাদা বৌ ঘৰ এৰি গুচি যায় আৰু সিহঁতৰ পুত্ৰ চিন্তু সকলোকে কেনেকুৱাকৈ দিগদাৰ কৰিব সেয়াই ভাবি থাকে। এনেকুৱা নাছিল কি প্ৰমোদৰ দাদা সদায় ভালে ভাবে। তেওঁ কিবা কৈ প্ৰমোদৰ অনিষ্ট কৰাৰ কথাই ভাবে। এয়া কথা দুজনেই গম পাইছিল, কিন্তু কেতিয়াও ইটোৱে সিটোৰ সন্মুখত দেখুওৱা নাছিল। সিহঁতৰ ঘৰত সিহঁতৰ মা অকলেই এজন এনেকুৱা আছিল যোনে ঘৰৰ কোনো সদস্যৰ কোনো অনিষ্ট হওক এয়া কেতিয়াও বিচৰা নাছিল। তেওঁ নিজৰ পুত্ৰ দুয়ৰ এনেকুৱা ব্যৱহাৰ দেখি বৰ দুখিত হয়। এনেকুৱা কি কৰোঁ কি মোৰ দুয়ো পুত্ৰ আগৰ দৰে মিলি জুলি বাস কৰে। এতিয়াতো দুজন বাছ সদায় ইটোৱে সিটোৰ বেয়াই বিচাৰে। প্ৰমোদৰ ৰুমৰ বিচনাটো বেয়া হৈ গৈছিল। সি সেয়া চেঞ্জ কৰাৰ কথা ভাবি আছিল। মা, আপুনি এটা কাম কিয় নকৰে? আমাৰ ঘৰৰ বিচনাটো আপুনি নিজৰ ৰুমত বা দাদাৰ ৰুমত থৈ কিয় নিদিয়ে? এনেওতো আপুনি অকলেই শুৱে, আপোনাৰ কি সমস্যা হ'ব? আৰু দাদাওতো অকলেই শুৱে। এতিয়াতো এনেও বৌ নাই, তেওঁৰ নিজৰ মাৰ ঘৰৰ পৰা আহিবলৈ সময় আছে। মোৰ আজিকালি বহুত কাম থাকে, মই এতিয়া এটা নতুন বিচনা কিনিব নোৱাৰোঁ। এয়া শুনা পোৱাৰ লগে লগে প্ৰমোদৰ দাদা খঙত ক'লে, আচ্ছা প্ৰমোদ, তুমি বিচাৰা কি তোমাৰ এই বেয়া বিচনাটোত শুই মই মোৰ কঁকালৰ বিষ কৰাই লওঁ আৰু তোমাৰ বৌ ইয়াতে উভতি নাহিব নেকি যে মই এই বেয়া বিচনাটো থৈ দিম? তেতিয়াই মা ক'লে, আৰে কোনো কথা নাই, তোমালোক দুজন কাজিয়া নকৰিবা, সেইটোক মোৰ ৰুমত থৈ দিয়া, মোৰ কোনো সমস্যা নাই। প্ৰমোদৰ দাদা সদায় প্ৰমোদক কেনেকুৱাকৈ দিগদাৰ দিব সেয়াই ভাবে। নহয় মা, এই বয়সত যদি আপোনাৰ কঁকালৰ বিষ হয়তো একদম নহয়। প্ৰমোদ, তুমি এয়া বিচনা সলনি কৰি লোৱা, নহ'লে এইটোতে শুৱা যেতিয়ালৈকে তোমাৰ কাম শেষ হৈ নাযায় বা যেতিয়ালৈকে তুমি নতুন বিচনা লৈ নাহা। ভাই দুজনৰ মাজত কাজিয়া আৰম্ভ হৈ গ'ল। কাজিয়া শান্ত কৰাৰ বাবে মায়ে ক'লে, আচ্ছা তোমালোক দুয়ো শান্ত হৈ যোৱা, মই নিজে গৈ এডাল নতুন বিচনা লৈ আহিম, তুমি সেইটোত শুবা। প্ৰমোদ, মা আপুনি কেনেকুৱাকৈ বিচনা কিনিব? আপুনিতো এয়াও গম নাপায় কি ক'ত বিচনা পোৱা যায়। মই এই চহৰৰ পৰা নিকিনো, মই এখন গাঁও জানো য'ত বৰ ধুনীয়া ধুনীয়া বিচনা বনোৱা হয়। সেই গাঁৱৰ নাম পদমপুৰ হয়। হয় হয়, ময়ো শুনিছোঁ সেই গাঁৱৰ কথা, কিন্তু মোৰ ওচৰত ইমান সময় নাই কি মই গাঁৱটোত গৈ বিচনা বনাই লৈ আহিব পাৰোঁ। মই আপোনাৰ তালে যোৱাৰ ব্যৱস্থা কৰি দি আছোঁ। প্ৰমোদৰ দাদাৰ এয়া কথা বৰ বেয়া লাগি আছিল কি মা প্ৰমোদৰ বাবে ইমান ভাল জাগাৰ পৰা বিচনা বনাবলৈ কিয় গৈ আছে। কিন্তু সি ভাবিলে কি বিচনা আহি যোৱাৰ পিছত এনেকুৱা কিবা কৰিব যাৰ বাবে বিচনাটো বেয়া হৈ যাব। পিছদিনা মা গাঁৱৰ বাবে ওলাই গ'ল। তাতে গৈ পাই তেওঁ সুধিলে। তেতিয়া গৈ তেওঁ লক্ষণৰ কথা গম পালে। তেওঁ লক্ষণৰ দোকানলৈ গ'ল। তেওঁ বহুত দেৰিৰ পৰা লক্ষণৰ দোকানক দূৰৰ পৰা দেখি আছিল। লক্ষণৰ দ্বাৰা বনোৱা বস্তুবোৰ বহুত ধুনীয়া আছিল। লক্ষণো তেওঁক বহুত দেৰিৰ পৰা দেখি আছিল, কিন্তু একো কোৱা নাছিল। অলপ দেৰি পিছত মা তেওঁৰ ওচৰলৈ গ'ল। এয়া কি তোমাৰ দোকান হয় আৰু লক্ষণ তোমাৰ নাম হয়? হয় মাহী, এয়া মোৰে দোকান হয় আৰু ইয়াতে যিমানে বস্তু আছে এয়া সকলো মোৰ হয়। বাহ, বৰ ধুনীয়া কাম কৰা। মোৰো মোৰ ল'ৰাৰ বাবে এডাল বিচনা বনাব লাগে। হয় মাহী, হৈ যাব। কেতিয়া লাগে আপোনাৰ? যিমান সোনকালে হ'ব পাৰে বনাই দি দিবা, নহ'লে মোৰ ঘৰত এই কথাটোক লৈ জানো কিমান দিনলৈকে কাজিয়া হৈ থাকিব। মাহী, আপুনি যদি বেয়া নাপায় তেনেহ'লে আপুনি এটা কথা ক'ব, আপোনাৰ মনটো ইমান বেয়া কিয় হৈ আছে? কি ক'ম এতিয়া তোমাক? মোৰ দুজন পুত্ৰ আৰু দুজনেই সদায় ইটোৱে সিটোৰ অনিষ্ট হোৱাটোৱে বিচাৰে।
জানো সিহঁতে মিলিজুলি কেতিয়া থাকিব যাতে ময়ো অলপমান আনন্দত থাকিব পাৰোঁ। আচ্ছা এনেকুৱা কথা। মাহী আপুনি যদি গধূলিলৈকে ইয়াতে অপেক্ষা কৰিব পাৰেতো মই আপোনাক আজিয়ে আপোনাৰ বিচনা বনাই দি দিম আৰু হ'ব পাৰে সেইটোক লৈ যোৱাৰ পিছত আপোনাৰ দুয়ো পুত্ৰৰ মাজত কাজিয়াটোও শেষ হৈ যায়। মা ৰাজি হৈ গ'ল আৰু তাতেই অপেক্ষা কৰিলে। গধূলি হৈ গ'ল। লক্ষণে বিচনাটো ৰেডি কৰি দিছিল। মাহী চাওক যেনেকুৱা আপুনি বিচাৰিছিল একদম তেনেকুৱাই বিচনা বনাইছোঁ। এতিয়া আপুনি যাওক মই আপোনাৰ পিছে পিছে বেডটোও পঠাই দি আছোঁ। ধন্যবাদ পুত্ৰ, তুমি মোৰ বাবে ইমান কৰিলা। মই তোমাৰ উপকাৰ কেতিয়াও নাপাহৰোঁ। নহয় মাজি, মইতো আপোনাৰ ল'ৰাহাতৰ মাজত কাজিয়া শেষ হৈ যায় সেইকাৰণে ইমান সোনকালে বিচনাটো বনাই দিলোঁ। আপুনি নিশ্চিন্ত থাকক। মা বিচনাৰ লগত ঘৰত পালেহি। বিচনাটোক দেখি সকলোৱে আনন্দিত হৈ গ'ল। ৱাহ মা, আজিয়ে বিচনা ৰেডি হৈ গ'ল। হয় পুত্ৰ, সি মোৰ বাবে এদিনতে বিচনাটো ৰেডি কৰি দিলে। প্ৰমোদৰ দাদা বিচনাটোক দেখি বৰ খং হৈ গৈছিল, কিন্তু সি মনে মনে আছিল। ৰাতি হ'ল। প্ৰমোদ নিজৰ নতুন বিচনাত শুব গ'লে। প্ৰমোদ আৰু কান্তা দুজনে নিজৰ নতুন বিচনাত বৰ আনন্দৰ লগত শুই আছিল। প্ৰমোদ আকৌ নিজৰ দাদাৰ বিষয়ত বেয়া বেয়া ভাবিব লাগিল। তাৰে লগত কান্তাও বেয়া বেয়া কথা ভাবা আৰম্ভ কৰি দিলে আৰু ভাবি ভাবি সিহঁত দুজন শুই গ'ল। টোপনিত জানো কিয় দুজনে নিজৰ দাদা বৌৰ সেৱা কৰি আছে। প্ৰমোদৰ সৰুৰ সকলো কথা মনত পৰি গ'ল, যোনটো সময় সি নিজৰ দাদাৰ লগত কটাইছিল। সেই ৰাতি দুজনৰে মনত ভাল ভাল কথা আহি আছিল। পিছদিনা ৰাতিপুৱা যেতিয়া দুজন উঠিলে তো দুয়োজনৰে চকু তিতি আছিল। দুজনে ইটোৱে সিটোক একো নকলে, কিন্তু প্ৰমোদ আৰু কান্তাৰ মনে মনে বৰ বেয়া লাগি আছিল। ৰাতিপুৱা প্ৰমোদ নিজৰ দাদাৰ লগত কোনো কথাত কাজিয়া নকৰিলে। সি বহুত মৰমৰ লগতে নিজৰ দাদাৰ লগত কথা পাতি আছিল। প্ৰমোদৰ দাদাৰ এয়া কথা বৰ অদ্ভুত লাগি আছে বহুত ভাল টোপনি হৈছে নতুন বিচনাত শুই। এতিয়া আমাৰ এনেকুৱা ভাগ্য ক'ত আছেনো কি আমি নতুন বিচনাত শুম? মা আমাৰ বাবে থৰি ইমান দূৰত গৈ বিচনা বনাই আনিব, আৰু এয়াতো সৰু ল'ৰাৰ বাবেই হয়। এনেকুৱা কিয় কৈ আছা? তোৰ যদি মন আছে তেনেহ'লে আজি তই শুই যাবি নতুন বিচনাত। তোৰ বিচনাত প্ৰমোদ আৰু কান্তা হৈ যাব। প্ৰমোদৰ দাদা জানিছিল প্ৰমোদ কেতিয়াও এয়া কথাৰ বাবে ৰাজি নহ'ব। হয় দাদা, আজি আপুনি শুই যাওক, আমাৰ একো অসুবিধা নহ'ব। কান্তাও ৰাজি আছে। নিশ্চয় সি মোৰ বিৰুদ্ধে কিবা বেয়া ভাবি আছে, তেতিয়াই ইমান সহজতে ৰাজি হৈ গৈছে। প্ৰমোদৰ দাদা প্ৰমোদৰ কথা কিবা বেয়া ভাবিব যাওঁতেই শুই গ'ল। তেওঁৰো প্ৰমোদৰ লগত কটোৱা সকলো ভাল সময়ৰ কথা মনত পৰি গ'ল, যেতিয়া দুজনে দুজনৰ বাবে কোনো বেয়া কথা শুনিবই পৰা নাছিল। সদায় একেলগে বাস কৰিছিল, একেলগে খেলিছিল আৰু ইটোৱে সিটোক সহায় কৰিছিল। যেতিয়া ৰাতিপুৱা হ'লতো প্ৰমোদৰ দাদাৰো বৰ বেয়া লাগি আছিল আৰু সি সোনকালে দৌৰি প্ৰমোদক সাবুতি ধৰি তাৰ পৰা ক্ষমা খুজিব লাগিল। প্ৰমোদে তাৰ পৰা ক্ষমা খুজিলে। এয়া সকলো দেখি মা বৰ আনন্দিত হ'ল, কিন্তু তেওঁ বুজি পোৱা নাছিল কি এনেকুৱা কি হ'ল, কেনেকুৱাকৈ হ'ল। তেতিয়া এদিনাখন মা সেই বিচনাতে দুপৰীয়া শুই আছিল। তেওঁ সপোনত লক্ষণক দেখা পালে, য'ত সি কৈ আছিল, মাহী মই কৈছিলোঁ না সকলো ঠিক হৈ যাব। এয়া এডাল যাদুকৰী বিচনা হয়। এয়া বিচনাত কোনো মানুহ যদি কাবাৰ কথা বেয়া ভাবি শুৱেতো বিচনা সেই ব্যক্তিৰ ভাল দিশটো দেখুৱায়, যোনটো আমি পাহৰি যাওঁ। কিন্তু সেই সকলো স্মৃতি আমাৰ ভিতৰতে থাকে আৰু এয়া বিচনা সেই স্মৃতিবোৰকে আপোনাৰ সন্মুখত লৈ আহে আৰু সেই কাৰণত আপুনি নিজৰ দ্বেষ পাহৰি যায়। মা এয়া জানি বৰ আনন্দিত হ'ল আৰু মনে মনে লক্ষণক ধন্যবাদ জনালে। এতিয়া প্ৰমোদ আৰু তাৰ পৰিয়ালত কোনেও কাৰোৰ কথা বেয়াকৈ নাভাবে আৰু সকলো মিলি জুলি একেলগে বাস কৰিব লাগিল।